নমস্কাৰ, মই বিংকু। মোৰ চেনেলত সকলোকে স্বাগতম জনালোঁ। আজি মই বনাইছোঁ এগ কাৰী একেবাৰে সহজভাৱে। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ইয়াতে মই লৈছোঁ এটা চচপেন। ইয়াত দিছোঁ পানীখিনি মই অলপ বইল কৰি ল'ম। এতিয়া মোৰ পানীখিনি অলপ বইল হৈ গ'ল। ইয়াতে মই দিছোঁ নিমখ। ইয়াতে মই দিম কণী। এয়া মই গোটেইকেইটা কণীয়ে পানীখিনি দি ল'ম। এয়া মই গোটেইকেইটা দি ল'লোঁ। দি মই কণীকেইটা ভালদৰে বইল কৰি ল'ম। এয়া মোৰ কণী বইল হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। দি মই ঠাণ্ডা পানীৰে এবাৰ ধুই ল'ম। এয়া মই এবাৰ ঠাণ্ডা পানীৰে ধুই ল'লোঁ। ধুই মই কণীকেইটা এনেকৈ এৰুৱাই ল'ম। কণী বইল কৰোঁতে যদি নিমখ দিয়া হয় তেতিয়াহ'লে কণীবোৰ ফাটি নাযায়। এয়া মই গোটেইকেইটা কণী এনেকৈ এৰুৱাই ল'ম। এয়া মই এৰুৱাই ল'লোঁ। এয়া মই গোটেইকেইটা কণী এনেকৈ এৰুৱাই ল'লোঁ। ইয়াত লৈছোঁ এখন মই চুৰিখনেৰে মই এনেকৈ কাট লগাই ল'ম গোটেইকেইটা কণীতে। ইয়াতে লৈছোঁ এটা কেৰাহী। মই এতিয়া গেছটো জ্বলাই দিছোঁ। ইয়াতে মই দিছোঁ মিঠাতেল এচামুচ। এয়া মই তেলখিনি ভালদৰে গৰম কৰি ল'ম। ইয়াতে মই দিম কণীকেইটা দি মই অলপ ভালদৰে লৰাই দিম। এয়া মই কণীকেইটা অলপ লৰাই দিলোঁ। এয়া মোৰ কণীকেইটা ভাজি হৈ গ'ল। মই প্লেটখনত উলিয়াই ল'লোঁ। ইয়াত লৈছোঁ লং, ইলাচি আৰু ডালচেনি। সেইখিনি মই ইয়াতে দি ল'লোঁ। ইয়াতে মই দিম জিৰা এচামুচ। দি মই এইখিনিও ভালদৰে লৰাই দিম। এয়া মই গোটেইখিনি লৰাই দিলোঁ। লৰাই ইয়াত লৈছোঁ মই এটা পিঁয়াজ। এয়া মই পিঁয়াজটো মিহিকৈ পেষ্ট কৰি লৈছোঁ। লৈ সেইটো মই ইয়াতে দি ল'লোঁ। দি এইখিনি মই ভালদৰে লৰাই দিম। ইয়াত লৈছোঁ আদা, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট। সেইখিনিও মই ইয়াতে দি ল'লোঁ। দি মই এইখিনিও ভালদৰে লৰাই দিম। এয়া মই গোটেইখিনি লৰাই দিলোঁ। এয়া মই পিঁয়াজ, নহৰু আৰু আদা আৰু কেঁচা জলকীয়া এইখিনি ভালদৰে ভাজি ল'ম। ইয়াতে দিম সোৱাদ অনুসৰি নিমখ। দি মই এইখিনি আকৌ অলপ লৰাই দিম। ইয়াতে দিম হালধি পাউডাৰ, অলপ দিম ৰঙা জলকীয়া পাউডাৰ, অলপ দিম জিৰা পাউডাৰ, অলপ দিম ধনিয়া পাউডাৰ। দি মই গোটেইখিনি আকৌ মছলা ভালদৰে ভাজি ল'ম। এয়া মই গোটেইখিনি ভালদৰে লৰাই দিলোঁ। ইয়াতে মই দিম অলপ পানী। দি মই এইখিনি আকৌ অলপ ভাজি ল'ম। এয়া মই গোটেইখিনি মছলা ভালদৰে ভাজি ল'ম। এয়া মোৰ মছলা ভাজি হৈ গ'ল। মোৰ গোটেইখিনি মছলা ভালদৰে ভাজি হৈ গ'ল। ইয়াতে মই দিম কণীকেইটা দি মই ভালদৰে লৰাই দিম। এয়া মই গোটেইকেইটা লৰাই দিলোঁ। এয়া মই গোটেইখিনি মছলাৰ লগত কণীকেইটা অলপ ভাজি ল'লোঁ। লৈ ইয়াত লৈছোঁ মই কাজু পেষ্ট। মই 10টামান কাজু গৰম পানীত ভিজাই মই পেষ্ট কৰি লৈছোঁ। লৈ সেইখিনি মই ইয়াতে দি দিলোঁ। দি মই এইখিনিও ভালদৰে লৰাই দিম। এয়া মই গোটেইখিনি ভালদৰে লৰাই দিলোঁ। ইয়াতে মই দিম অলপ পানী। দি মই আকৌ অলপ ভালদৰে লৰাই দিম। এয়া মই গোটেইখিনি লৰাই দিলোঁ। ইয়াতে মই দিম অলপ ধনিয়া পাত। এয়া মোৰ ৰেডি হৈ গ'ল এগ কাৰী। এই ৰেচিপিটো যদি আপোনালোকে ভাল পায়
তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট ছেকশ্যনত লিখি জনাব কেনেকুৱা হ'ল। আজিৰ বাবে আহোঁ। থেংক ইউ, বাই।